নমস্কাৰ, মই অন্যতা বিভাগ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ কীৰ্তন আছে তেতিনচালিত, সেয়ে আমি সকলো ওলাই লৈছোঁ তেতিনচালি যাবৰ কাৰণে। সেয়া আমি পাই গ'লোহি। সেয়া আমাৰ পদূলি মূৰতে ভৰি হাত ধুৱাইছে। এইটো আমাৰ নিয়মে, পদূলি মুখত কটক ভৰি হাত ধুৱাই আদৰণি জনোৱাটো। আমি এতিয়া সোমাই গ'লোঁ। ধুতি মই পিন্ধিম ৰ'বা, মই তোমালোক অহা নাই কাৰণে পিন্ধা নাই। ধুতি নিপিন্ধিলে কেনেকৈ হ'ব? নাম কীৰ্তনত ধুতি যদি নিপিন্ধো মই কোনে পিন্ধিব?